হক দিয়া ঘৰতে দোকানখন খুলি একেবাৰে সৰু সুৰা মহাজনে হ'লা আৰু বুদ্ধিটো পিছে কাৰ কথাটো মই আগতে ভবাই নাছিলো পাই এওঁহে ক'লে বোলে এতিয়া খেতি খোলাও নাই গতিকে দোকানখন চলাই থাকিলে ঘৰখনো চলি থাকিব খৰচা এটা ওলাই থাকিব হোৱা বৰ লক্ষী তিউতা পালো পাই হয়নে নকৰো বুলি তুমি কিন্তু শেষমেশ ঠিক জেগাতে হাত দিলা যেন পাইছো এতিয়া পিছে ঘৰ গৃহস্থী কেনে চলিছে বাকী চব ঠিকেই আছে পিছে এটা কথাতে বৰ অসুবিধা হৈছে পাই ঐ সেই হাতীতে উঠিবই লাগে নহয় তেনেকা আগতে তাই কিনি চুচিবই লাগে নহ'লে সোপাই বগাকে ওলাই নহয় আজি বোলে তই যাবিগৈ তহঁতো দুদিনমান থাকিবি চাগে থাকিব নবৌকেতো জোনালীক এইকে দিব বিচৰা নাই শুনিলি নহয় এতিয়াতো প্ৰতিটো কথা নবৌকে টানিবই এতিয়াতো নাই চলয়ো নহয় শুনিছেনে তই অকমান ৰচোন দেই মই ভিতৰ পাওঁ টেম্পু সি মাত লগাবলৈ আহিছে একেবাৰে তাক বিদায়টো দি যা ঘৰ লোৱাটো বিদায় দিবলৈ কিটো আছে সি আৰু কিবা নাহিবনে আৰু মোক মেনকা মাতিছে শুনা নাই চুবাই পেলাম বাপেকে টকা দি 30 30ৰ আগতে বিয়া নাপাতিলে ককাই দি কি জানো কথাটি জানিলে শিৱ ল'বৰ মন যাব 30ৰ আগতে বিয়া নাপাতিলে ককাই কি জানো কথাটি জানিলে শিৱ ল'বৰ মন যাব চুলিত ৰং হিন্তত নাপাবি কিমান বয়সকে ঢাকিবি চুলিত ৰং হিন্তত নাপাবি কিমান বয়সকে ঢাকিবি চুলি পকি দাড়ি পকি ডালিম গুটি সৰিব আৰু চিতে নিজক দেখি বুঢ়া লাগিব ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ নকৰোঁতে তই লাখুটি ল'ব লাগিব ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ নকৰোঁতে তই লাখুটি ল'ব লাগিব 30ৰ আগতে বিয়া নাপাতিলে ককাইটি কি জানো কথাটি জানিলে শিৱ ল'বৰ মন যাব চল্লিছত ভৰি দিও ককাইটি কেনে লাগে শুনিবিনি কেনে লাগে জানো নেকি শুনিলে বিষাবৰ মন যাব 30 পাৰে কৰি 40ত ভৰি দিও ককাইটি কেনে লাগে জানো নেকি জানিলে বিষাবৰ মন যাব সংসাৰৰ
কাম দুগুণে বাঢ়িব বুকুত ফেফনিয়েও ধৰিব সংসাৰৰ কাম দুগুণে বাঢ়িব বুকুত ফেফনিয়েও ধৰিব সঁচাই মিছাই টিকিচ টিকিচ মূৰতে খং উঠিব কিয় বিয়া কৰাইছিলো লাগিব যেতিয়া মানুহজনীৰ তোলৈ থকা মৰম ল'ৰাটো একাঢ়ি ল'ব যেতিয়া মানুহজনী তোলৈ থকা মৰম ল'ৰাটো একাঢ়ি ল'ব 30ৰ পাছতে বিয়াখন পাতিলে ককাইটি কি জানো কথাটি জানিলে চিত ল'বৰ মন যাব যেনে তেনে কৰি 40 পাৰে কৰি ককাইটি 50 পালেই জানিবি ৰখা তলতহে পৰিলি তই যেনে তেনে কৰি 40 পাৰে কৰি ককাইটি 50 পালেই জানিবি ৰখা তলতহে পৰিলি তই কঁকাল বিষাধুৰ বিষ বাঢ়িব চকুত চলিহায়ো ধৰিব কঁকাল বিষাধুৰ বিষ বাঢ়িব চকুত চলিহায়ো ধৰিব 50তে দশা হ'লে 60ত বাৰু কি হ'ব তাকে ভাবি জান তোৰে টোপনিও নাহিব শিপুৰীলৈ যাবৰে হ'ল বুলি জাননে তোৰ হৰিনাম ল'বৰে হ'ব শিপুৰীলৈ যাবৰে হ'ল বুলি জাননে তোৰ হৰিনাম ল'বৰে হ'ব 30ৰ পাছতে বিয়াখন পাতিলি ককাইটি কি হ'ব তোৰে গতি দাড়ি চুলি পকিলে তোৰ 30ৰ পাছতে বিয়াখন পাতিলি ককাইটি কি হ'ব তোৰে গতি দাড়ি চুলি পকিলে তোৰ দাড়ি চুলি পকিলে ঐ দাঢ়ি চুলি পকিলে এই ছোৱালীজনীৰ কাৰণে নদী ঘটি এক্সেছ হ'ল যাবলৈ যদি ইমানেই মন আছিল শিৱসাগৰ টাউনৰ কোনোবা এটালৈ যাব নোৱাৰিলি এতিয়া আণ্ডাৰ এষ্টেচি থাকি এই চোৱা বাট খোজ কাঢ়োতে মোৰ সৰহ হেৰি শুনকচোন মোকেই মাতিলে নে আৰুনো কাক মাতিম অথনিৰ পৰা মানুহ হিচাপে আপোনাকে প্ৰথম লগ পালো হেৰি নহয় আমাৰ মেনকাৰ ঘৰটো চিনি পায় নেকি মেনকা কেলে চিনি নাপায় হবলা তাই এইখন গাঁৱলৈকে বিয়া হৈ আহিছো বুলি শুনিছো কাৰণে আহিছো বিয়া হৈছে আমাৰ গাঁৱতো বহাগ মাহত এতিয়ালৈকে কাৰো বিয়া হোৱাই নাই নহয় মানে তাইৰ বিয়াখন অলপ বেলেগ কায়দাত হ'লতো ইন্দক জানে নহয় ইন্দ কেলে টাউনত যে অটো চলায় তাকেই কম পিছে সিটো আমাৰ ভূধৰ হাজৰিকাৰ জীয়েক জোনালীকহে সেইবোৰ থাক জানে যদি ইন্দৰ ঘৰটোকে দেখুৱাই দিয়কচোন জনাতেতো জানো কিন্তু সেইখন ঘৰটো মেনকা নামৰ কোনো ছোৱালী নাই আপুনি এটা কাম কৰক নাকৰ পোনে পোনে গৈ থাকক ইয়াৰ পৰা 25 খোজমান গৈ এটা দুচলীয়া 3 পাতৰ ঘৰ পাব সেইটোৱে ইন্দক নহয় সেইটো আমাৰ বিপিন মাষ্টৰহে ঘৰ কিন্তু ইন্দৰ তাকেই ইটো ক'ব খুজিছো মাষ্টৰ ঘৰ পাৰ হৈ এটা সৰু আলিপাত আপোনাৰ বাওঁফালে সোমাই গৈছে সেইফালে নাযাব সেইফালেদি গ'লে আপুনি কণ্ঠিতৰণি ঘৰহে পাবগৈ তেওঁৰ কুকুৰটো আকৌ বলিয়া হৈছিল কেনেবাকে যদি ৰ'বহে আপুনি এতিয়া মোকো বলিয়া কৰিব যেনে পাইছো ইন্দৰ ঘৰটোনো কোনখিনিত আপুনি ইন্দৰ ঘৰটো পালে বুলিয়ে ধৰক বাওঁফালৰ আলিবাটটো নগৈ পোনে পোনে 10 খোজ গৈ ওপৰলৈ চাওক
ওপৰলৈ হয় এজোপা তামোল গছ দেখিব গছত টুকুৰা চৰাইৰ বাঁহ গছজোপা পাৰ হ'লে এখন নতুন দোকান হেৰি মই দোকানত বজাৰ কৰিবলৈ আহিছো বুলি ভাবিছে নেকি দোকানত গৈ মই কি কৰিম দোকানৰ পাছফালেইতো ইন্দ্ৰহঁতৰ ঘৰ বিহুৰ আগতে ডাঙৰ ল'ৰাৰ ঘৰলৈ গৈছিলোঁ সি আকৌ যোৰহাটত চিনেমাত কাম কৰে নাতি দুটাই আহিবলৈ কেনি দিয়ে আজিহে কোনোমতে আৰু পবিত্ৰ গ'ল আৰু সিটো অহা যোৱা কৰিয়েই থাকে তহঁতেতো এবছৰৰ মূৰতহে আহিছ শুন ল এবছৰ মোৰ কথাটো শুনাই নাথাকিবি দেই পাৰোতেনো তহঁতৰ পৰা আঁতৰি থাকোনে সেইবোৰ কথাকে এতিয়াও ধৰি নাথাকিবাচোন তুমিতো ইয়াৰ পৰা অহা যোৱা কৰিও কাম কৰিব পাৰা নে কি কোৱা জোনালী মইতো ইয়াক কৈয়ে আছো এতিয়াতো অটৰ ভাড়াও দিব নালাগে আৰু ইয়াত থাকিলে ঘৰটোৰ ভাড়াখিনি ৰাহিহে হ'ব ডেমফুল তাৰমানে তই হিচাপটো কৰিয়ে থৈছ ঠিক আছে দে এবাৰলে তহঁতৰ কথাটো শুনি চাওঁচোন পিছে বৰনাম গ'লে যোৱাটো কি কৰিলি তোমালোক যাবানে ককাৰেনো দোকানখন হেৰি ক'ত যাব চাগে এই নতুনকৈ দোকানখন খুলিছোঁ সেই বুলিয়েতো কমচে কম তহঁতৰ বাৰু জুই খোলাটো দৰকাৰ নহয়নে কাপোৰ ধোৱা চাবোন এডোখৰ বাৰু তহঁতক নালাগেনে এই বিজনেছডাল হ'বগৈ কওকচোন ক'বলৈ কিটো আছে এনেকৈ কি দোকানখন কৰিবা হে তোমালোকে গ্ৰাহকো নাই নহয় তাতে পুতি নিশাই উঠিব লাগে কওকচোন কি লাগে আপোনাক মোক তোমাৰ দোকানৰ একো বস্তু নালাগে তেতিয়াহ'লে ইন্দ্ৰক লাগে মোৰ ছোৱালীক তেওঁ ফুচলাই পলুৱাই আনিছে হে হয় এইবোৰ আপুনি কি কৈছে যোৱা বছৰতে সি জোনালী কোণাটো হয় আপোনাৰ কিবা ভুল হৈছে নেকি বাৰু তেওঁ নামটোনো কি তাই নাম এনেকা মেনকা তাৰ মানেতো মই এইটো দেখোন তেনেই বৃদ্ধ মানে আপোনাৰ লগত কথা বতৰা পতা সময়ে নহ'ল নহয় তালত চুলিও নাই আচলতে কামটো কৰিবলৈ তেওঁহে মোক ফ'ৰ্চ কৰিলে এতিয়া মোক থিয় কৰাই থবা নাই ৰবা তোমাৰ নামটোতো মই নাজানো মোৰ নাম নেত্ৰধৰ শইকীয়া ভিতৰলৈ বলকচোন আই আমাৰ বংশত তেনেকুৱা কাম কোনেও কৰা নাই কিন্তু মই কাকো দুখ নিদিওঁ এই বিয়াৰ কাৰণে কাপোৰ কানি অলংকাৰ পাতি সকলো ঠিক ঠাক কৰি থৈছিলো কিন্তু সেইবিলাক একো কামত নাহিল সেই কথাটোৱে মোক বৰ কষ্ট দিছে বুজিছা নাই নাই সেইটো আকৌ কি কথা আপুনি যদি ইচ্ছা কৰে এতিয়াও সিহঁতক মানে নব কিবা কিবি দিব পাৰে নে এতিয়া আকৌ তহঁতৰ লোৱাৰ কিবা আপত্তি আছে নেকি আৰু নাই তেখেতে যদি দিওঁ বুলি ইচ্ছা কৰে তেতিয়াহ'লে আমি আশীৰ্বাদ বুলি গ্ৰহণ কৰিব পাৰোঁ কিন্তু মই নিদিওঁ আমাৰ বংশত যিকোনো এটা বস্তু দিয়াৰ এটা বিশেষ সময় থাকে এই মনে মনে গুচি অহাৰ দিনাই এই সময় পাৰ হৈ গ'ল সেইটো বাৰু বুজিছো কিন্তু কাৰোবাৰ পৰা কিবা লোৱাত আপোনাৰ একো আপত্তি নাইতো তুমি এইবোৰ কি সুধিছা ঠিকেইতো সুধিছে মই অকণো বেয়া পোৱা নাই এই ধৰা মই যাবৰ সময়ত তোমালোকৰ ঘৰৰ জহা চাউল আৰু বাৰীৰ শাক পাচলি আৰু গাছ টেঙা আৰু বিলৰ জীয়া মাছ পাব হ'লে ভাল হয় দিয়াচোন এইবোৰ কষ্ট হ'লেও লৈ যোৱাত মোৰ কোনো আপত্তি নাই দেই আজি তহঁতৰ কাৰণে মোৰ হাৰাশাস্তিৰ এক্সেছ হ'ল ভাত হ'ল যদি খাবলৈ দে বৰ টোপনি আহিছে এতিয়াই শুনে ঘৰ দেখোন একো নহয় দিয়ক বাইদেউ ভাত হ'লেই তহঁতো আজি সোনকালে খাই বৈ শুবলৈ যাওঁ হওক ইন্দ্ৰ তহঁত কাইলৈ ৰাতিপুৱাই বৰনাম ঘৰলৈ যাবি নহয় এনেকৈ গৈ থাকিলে নাম ভঙাৰ পিছতে পামগৈ বলিয়া হৈছে নেকি কোনোবাই দেখিলে ডেমফুল তোক কিবা মই আন কাৰোবাৰ চাইকেলত উঠিবলৈ কৈছো নে আগতে দেখোন বিহু নাচিবলৈ গ'লে মোৰ চাইকেলত উঠিব নাপালে ঠেহ পাত উঠ যোৱা উঠ আকৌ
মটৰ নহ'লেও নাই পিট 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 চাইকেল চলাই যাওঁ আমি টিক 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 গাড়ী মটৰ নহ'লেও নাই পিট 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 চাইকেল চলাই যাওঁ আমি টিক 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 এইজনী নাচনী চাইকেলৰে কেৰিয়া এইজনী নাচনী চাইকেলৰে কেৰিয়া বিহু বুলি ক'লেই দুখ ভাগৰ নেলাগে দেওধনী উঠি আহে গাত গাড়ী মটৰ নহ'লেও নাই পিট 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 চাইকেল চলাই যাওঁ আমি টিক 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 দুখীয়া বুলি হাঁহিছ খিট 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 গাড়ীত উঠি যাবি তহঁত চিট 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 দুখীয়া বুলি হাঁহিছ খিট 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 গাড়ীত উঠি যাবি তহঁত চিট 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 যাবলৈ দে আমাকে চাইকেল মাৰি মাৰি মৰম আছে যদি আহ পিছে পিছে লৰি পইতা কৰা ভাত ঢেকীয়া কচুৰ শাক লবি এই দুখীয়া খাবতি দুখীয়া বুলি হাঁহিছ খিট 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 গাড়ীত উঠি যাবি তহঁত চিট 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 গাড়ী মটৰ নহ'লেও নাই পিট 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 চাইকেল চলাই যাওঁ আমি টিক 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 গাড়ী মটৰ নহ'লেও নাই পিট 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 চাইকেল চলাই যাওঁ আমি টিক 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 ডেমফুল নামঘৰ পালোহি নাম আকৌ আছেনে সুধিবলৈ আৰু কথা নাপালে বস্তু নিকিন নাই কিন্তু এখনতে গৈ বিড়ি এটা খাই গ'লেতো মোৰ দোকানখনৰ বহনীটো হয় এইখন কোনা গাঁৱত কিহৰ বিজনেছটো কৰিবাহে শনিকেইটা আকৌ আহিল গোটেই দোকানখন আগৰি পেলালে নহয় ঐ তহঁতৰ আলু পিঁয়াজ তেল নিমখ একো এটা নিবলৈ নাইনে বাৰু
তুমিনো এনেকৈ ঘোপাকৈ কালৈ চাই আছা এইজনী এইটো বতৰত এই সাজ কাপোৰ পিন্ধি আহিব লাগে নেকি দেখা নাই বহুকালে ৰাতিপুৱাৰ পৰা দোকানৰ সন্মুখত কেনেকৈ গা গেলাই আছে ভালনে ভাল ভাল আমাৰ পিনে পাকেটা মাৰিব আকৌ মাৰিব চকুবা লাগিব নেকি এই চাবকেইটা দিয়কচোন এইটো নহয় এই দুটকীয়া চাব পেকেটটো দিয়ক নবৌ হ'বলৈ আজি দোকান চলাবলৈ আহিলে নেট টকা এতিয়া নবৌক ওলাবলৈকে নিদিয়ে সেইদিনা বৌটিয়ে নবৌক দেখি গৈ 1 ঘণ্টামানলৈকে খালি নবৌক কথাকেই কৈ থাকিল বুজিছ নক'বহে আৰু বৌটিহঁতে আগতে গাঁৱত ইমান ধুনীয়া বোৱাৰী দেখিলেহে বৌটো এইবাৰ আমি গাঁৱত বহাই বিদায় পাতিব লৈছোঁ নহয় আপুনি অলপ লাগি মেলি দিব লাগিব আৰু দেই দি কি হ'ল বাটি কৈছো ৰ নেট টকা দেনো কাক কথা ক'লি আমি দেখোন নুশুনিলে শুনিবলৈ তহঁতৰ এইফালে মনটো থাকিলেহে তোমাক বৌটিয়ে মাতিছে ভিতৰলৈ যোৱা আকৌ আহো দেই আজিৰ পৰা দোকানত চাহ খুৱাই এৰিবই লাগিব যেন পাইছোঁ ঐ এইটো বাটেৰে যে এদিন বিহুৱতী প্ৰতিযোগিতা দিবলৈ গৈছিলোঁ মনত আছে তোমাৰ বোলা পুৰণা কথাবোৰ মনত পিছে এইটো বাটেৰে আমিহে গৈছিলোঁ তুমিতো গাড়ীত গৈছিলা পূৰ্ণিমাৰ লগত পাহৰিলা নি টেম্পুৰ চেলুটো পাই খোজটো মাৰিলে নহয় সেইদিনা তেনেকৈ নোযোৱা হ'লে মই জানো তোমাক পালোহেঁতেন এইবোৰো কি কথা উলিয়াইছো মোৰ হ'লে লাজি লাগিছে পাই মোৰ কিন্তু মনটো আজি খুব পাতল লাগিছে কিয় তোমাৰ লগত এনেকৈ নামঘৰলৈ অহা কথাটো মই যে বহুত দিনৰ পৰা ভাবি আছিলোঁ ঈশ্বৰে আজি মোক সেই আশাটো পূৰণ কৰিলে বিয়নী শুনিছে ইয়ালৈ অহাৰ পৰা মোৰ ঘৰলৈ মনত পৰিয়ে আছে ভাড়া ঘৰে চাৰা ঘৰে কম খোপা জঞ্জাল বাপেকটোৱে মোৰ টেটুত লগাই থৈ গ'ল নে হয় বিয়নী মই জানো মানে ইহঁতে কৈছে নহয় কৈছে মানে কিবা বেয়াকৈ কৈছে নাই নাই বেয়াকৈ কিয় ক'ব ক'লেও পিছে মই কাকো কেয়াৰ কৰা ভকতনি নহয় নিয়মে এই নিয়ম ভাঙিব খুজিলে মই কাকো সুদাই নেৰো বুজিছে বিয়নী আপোনাৰ বোৱাৰীয়েককে সুধিবচোন মেনকাকো মই কম বান্ধোনত ৰাখিছিলোঁ নে হয় নে সেই হ'বলা আমাৰ বুঢ়াৰ লগত তেওঁ এয়াল ছিঙি পলাল হে কি যে কৈ আছা শুনিব এতিয়া বিয়নী টাউনৰ কথা জানে নহয় ফাংচন টেনচন আপোনাৰ পুলিচন ইয়াত পিছে সেইবোৰ নাই মই উশাহ নিশাহ মুকলিকৈ ল'ব পাৰিছো বুজিছে এই সুবিধাখনৰ কাৰণে মই ইয়াতে আছো আপোনালোকৰ একো অসুবিধা হোৱা নাইতো নাই নাই আমাৰ কিয় অসুবিধা হ'ব আপোনাৰ যিমান দিন মন যায় আপুনি সিমান দিন আমাৰ ইয়াত থাকক আমাৰ একো অসুবিধা নহয় চাহ একাপ খাব নহয় ৰ'ব মই বনাই আনিছো চাহ একাপ খাব নহয় এইটো কিবা সুধিবলগীয়া কথা নে দিলেতো খামেই ঐ মা অথনিৰ পৰা তই কি কথাবোৰ কৈ আছ মোৰ যে লাজেই লাগিছে যেতিয়া লাজ লাগিব লাগিছিল তেতিয়া তোৰ নাকডাল ছুটি হ'ল কিয় মই কথা ঐ তইনো কিমান কথা কওঁ তোৰনো আমনিও নালাগে নে তই আজি ইয়াৰ পৰা যাগৈ যা ঐ কিনো কৈ আছ তই ক'লৈ যা আৰু কিয় তই আৰু ঘৰলৈ নাযাওঁ বুলি ভাবিছ নেকি আজি 6 দিন হ'ল এনেকে ইয়াত থকাটো ভাল নেদেখি নহয় কি ক'লি মই ইয়াত থকাটো ভাল নেদেখি তাৰ মানে তই মোক ইয়াৰ পৰা খেদি দিছ মনে মনে থাকচোন নিচিঞৰিবি নিচিঞৰিম আৰু ডাঙৰকে চিঞৰিম তই কি ডাল কৰিবি দুদিনতে মোট খোলা বৰ বোৱাৰী চলাইছ হে কিন্তু এই কথাও জানিবি মই হাতী বৰুৱাৰ ঘৰৰ বৰ বোৱাৰী তোৰ এইখিনি কথা শুনাৰ পিছত তোৰ ঘৰত মই এক মুহূৰ্ত থাকিব নোৱাৰো জানিছ খুৰীৰণো হঠাতে কি হ'ল বাইদেউ এওঁৱে কিবা এটা গাত লগাকে ক'লে চাগে কৈছো যদি কৈছো মোৰ মাকহে কৈছো মই বাই বাই বুলি কৈছো বিয়নী অ বিয়নী শুনকচোন
দুদিনৰ ভিতৰত এই ছোৱালীজনীৰ মগজত এই বেয়া বেয়া কথাবিলাক সোমোৱাই এতিয়া বিয়নি চেলাবলৈ আহিছে মই যামেই টেম্পুত যায় যদি যাওঁ পিছে ময়ো যাম নহয় মোৰ অতটা যাব পাৰিব বাদ দিয়া হে টেম্পুল তোমাৰ অট মোৰ এই ভৰি দুখন আছে নহয় মোৰ চেণ্ডেলযোৰ কি হ'ল চেণ্ডেল কি হ'ল তই কিন্তু ভাল যোৱাইটো হলি দেই সেইটো শাহুৰজনী এনেকৈ ওলাই গ'ল তইতো মাত এষাৰ মাতিব নোৱাৰিলি নি হয় পাই জীয়েকজনী আহোঁ বুলি কওঁতে মই লৈ আহিলোঁ বুলি মাকজনী যাওঁ বুলি কওঁতে মই ৰাখি থ'ব পাৰোঁ নে কি সেইবোৰ কথা এতিয়া থাওক নেকি ককাইদেউ তুমিয়ে বেগেতে অটখন লৈ যোৱা খুৰীদেউ কিজানি বেছি দূৰ পোৱাগে নাই আজিয়ে উভতিলে বহুত দিন থাকিলে মেনকাৰ ঘৰত থাকিলো আপোনাৰ কিবা অসুবিধা হ'ল নেকি এনেকৈ গাত পাতি পাতি কথা ক'বলৈ আপোনাৰ লাজ নালাগে দেখিছা এতিয়া জগৰটো মোৰ গাতহে লাগিল ভালকৈ নিবি আৰু বাপেক কবি কেতিয়াবা তোৰ হাততে 5-10 টকা দি পঠাবলৈ বাকীকে বস্তু দি ময়ে আমনি লাগিছে কিবা বুজিলি নে নালাগ বুজিব বাপেক ময়ে বুজাম যা যা কি দিম নাই একো নালাগে ইন্দ্ৰ শইকীয়া ঘৰ এইটোৱে নহয় জানো হয় পিছে এইটো নেত্ৰ শইকীয়াৰো ঘৰ নেত্ৰ শইকীয়া তেখেতনো কোন কোন আমাৰ ইয়ালৈ প্ৰথমবাৰৰ বাবে আহিছে হ'বলা নহ'লে এখন গাঁৱৰ চৰাই চিৰিকটিও নোসোধে নেত্ৰ শইকীয়া কোন তাৰমানে আপুনি মই ইন্দ্ৰৰ ককায়েক মই আচলতে তেওঁক বিচাৰিলৈ আহিছিলোঁ এবাৰ তেওঁক সেইটোহে নোৱাৰিম মানে সি আজি টাউনলৈ গৈছে আহোঁতে ৰাতি হ'ব আৰু জোনালী জোনালী কি হ'ল চিনি পোৱা নাই নেকি নহয় কিন্তু তুমি হঠাৎ এনেকৈ ওলালাহি যে তোমাৰ লগত মোৰ ডাঙৰ কথা এটা আছে বৰদেউতা কিহে টেম্পুল বিহুত ঘৰলৈ গৈ নহাই হলা যে নাই ঘৰত কোনেও এৰি নিদিয়া হ'ল নহয় তাতে আমাৰ খুৰীদেউ মালিকনী আমাৰ ঘৰতে আছিলগৈ আজিহে নবৌলো কাজিয়াকৈ আহিছে নবৌৰ মানে মেনকা ককায়েৰে কিন্তু পানী অনাৰ চলেৰে ভাল কামটো কৰিলে দিয়া কিন্তু বৰদেউতা আপুনি ইয়াত কি কৰিছে গা ভাল নাই নেকি মোৰনো ভাল বেয়া কিটো আছে জীয়াই থাকোঁতেই খবৰ লওঁতা নাই মৰিলেনো কোনে খবৰ ল'ব বৰদেউতা এইবোৰ আপুনি কি কথা কৈছে কিবা অসুখ বিসুখ হৈছে যদি কওক আমিবোৰ আছো নহয় হ'ব দিয়া কিবা অঘটন ঘটিলে খবৰটো পাবাই নহয় আহোঁ তোমাৰ পিছে বস্তুবোৰ হে টেম্পুল বস্তু নোৱাৰো কি আজি যাওঁতে লৈ যাম ব'লক আপোনাক থৈও আহিম বস্তুখিনি লৈ যাম আহক তুমিও কিন্তু কম নহয় দেই সেইকাৰণে বোলা সিদিনা উৰুকাৰ ভোজত বাৰে বাৰে ইটো সিটো কথা কৈ কৈ বন্তি কাষৰ পৰা নুগুচা হৈছিলা এতিয়া তোমালোকৰ ওপৰতে সকলো মই যেনে তেনে আজি এবাৰ তেওঁক লগ কৰিব লাগিব আজিয়ে কিন্তু তুমি তেওঁক মই অহা খবৰটো দিব লাগিব তেওঁ য'তে কমে তাতে লগ কৰিম মই কিন্তু আশা কৰি তোমাৰ ওচৰলৈ আহিছোঁ যদি এইকণ সহায় নকৰা মই হয়তো ৰ'বাচোন মই বাৰু চাওঁ কি কৰিব পাৰোঁ তোমাৰ আজি কি হ'লে মাৰাই গোটেইখন তল ওপৰ কৰি গ'ল বুলি আৰু তুমি মোক চাহ কাপোৰ নোখোৱাবানে তুমি মোৰ মাত য'তে ত'তে লেটিয়াই নাথাকিবা দেই ঘৰখনৰ সকলো কাম অকলেই কৰিব লাগে তাৰ ওপৰত তোমাক আকৌ চাহ ভাত খাবলৈ মাতিব লাগিব নেকি কিয় চব লেঠা তুমি মাৰিছা মানে জোনালীয়ে কি কৰিছে কি কৰিছে মই ক'ব নোৱাৰোঁ অথনিৰ পৰা ঘাঁহ খিদালি মাৰি অহাজনৰ লগত ওলাই যোৱা তুমি দেখা নাই কথাও যে কোৱাও মই বিজনেছে কৰিম নে কোন ক'লৈ গৈছে আহিছে সেইবোৰ চকু দিম দুটুকুৰা চাটনি বেছি আধা পোৱা নিমখ বিক্ৰী কৰি তেওঁ আকৌ বিজনেছ কৰা বুলি কয় কথাও যে কয় আৰু জোনালীনো আজি কাৰ লগত ওলাই গ'ল সেইবোৰ কথা মোক নসুধিবি দেই চহৰত এবছৰ থাকিল নহয় বয়াৰৰ পাখি গজিল ক'লো আকৌ সেইটো মেখা গজালি গাজে নহয় ই দেখোন আজি কথাবোৰ বৰ বেকা বেকিকৈ কৈছে ইয়াৰ কি হৈছে মেনকা
জানো জানো ইমান দেৰি মইতো তুমি নাহিবা বুলি ধৰি লৈছিলো ভাবিছিলো তুমি হয়তো তোমাৰ ঘৰৰ মানুহৰ কথা মতে নকবা মই তোমাক লগ কৰিবলৈ কিমান কষ্ট কৰি ঘৰৰ পৰা ওলাই আহিছোঁ সেয়া তুমি কি বুজিবা জোৰা দিব নোহোৱা হ'লে মই আহিবই নোৱাৰিলোহেঁতেন কিন্তু এতিয়াও মই ইয়াত বেছি সময় ৰ'ব নোৱাৰিম এইখন লোৱা ইয়াতে মই সকলো কথা বিবৰি লিখিছোঁ তুমি যি ভাল দেখা তাকে কৰিবা এতিয়া মই আহোঁ ঈশ্বৰেও নোৱাৰিব আঁতৰাব তোৰে পৰাও জানো তহঁতে এইবোৰ কি কৰিছ চিনাকি মানুহ হ'ল বুলি আৰু তই ঘৰখনৰ কাম বনলৈও পিঠি দিব লাগেনে মই দেখোন ভাত পানী ৰান্ধি থৈ গৈছিলোঁ কিয় মেনকা বাইদেৱে আপোনাক একো কোৱা নাই নি মই তুমি যেনেকৈ কৈ গৈছিলা ঠিক তেনেকৈয়ে কৈছোঁ এটা শব্দও ইফাল সিফাল কৰা নাই তুমি আকৌ মই কিবা কথা লগোৱা বুলি নাভাবিবা দেই বাইদেউ আপুনি কিয় তেনেকৈ ভাবিছে মই ভৌতিক কথাটো সুধিছিলোঁহে মই তুমি সোধা কাৰণেহে কৈছোঁ নহ'লেনো তুমি কাৰ লগত ক'লৈ যোৱা নোযোৱা সেইবোৰ কথা জানিবলৈ মোৰ কি দৰকাৰ আজি কাপোৰখিনি লৈ আহিলোঁ বুজিছ বৰদেউতাকো লগ পাইছিলোঁ তেখেতৰ গাটো বৰ ভাল নহয় নেকি দুদিনমান আনি ইয়াতে ৰাখিব পৰা হ'লে তোৰনো আকৌ কি হ'ল টেম্পু মই মানুহটোৱে কিবা এটা কৈ আছোঁ তোৰ দেখোন কেটকুটেই নাই ঐ সোণালী তোৰ কি হ'ল আমি হ'লে একো কোৱা নাই কথা এটা সুধিলেই যদি জগৰ লাগে তেতিয়াহ'লেতো আৰু উপায় নাই কথা মানে তোমালোকেনো তাইক কি এনেকুৱা কথা সুধিছিলা যে তাই অকলে অকলে মই উচুপিবলগীয়া হৈছে তহঁতে এইবোৰ তিলটোকে তালটো নকৰিবিচোন ক'ৰবাৰ পৰা চিনাকি ল'ৰা এটাই তাইক বিচাৰি আহিছিল ল'ৰা মানে লিগিৰি পুখুৰী অৰুণ আহিছিল অৰুণ অঁ তুমি ঠিকেই ভাবিছিলা বন্তিৰ লগত তেওঁৰ সেইবোৰ বাৰু বুজিলোঁ উৰুকাৰ নিশা সি মোক কথাটো আকাৰ ইংগিতে কৈছিল কিন্তু তাৰ কথাটো তই বৌতিহঁতক ভাঙি পাতি নকলি কিয় এনে কথা এটা কৈ নিদিবাচোন তেওঁ প্ৰথমবাৰ আমাৰ ইয়ালৈ আহিছে আৰু কি কাৰণে আহিছে সেইটো কথা বৌতিহঁতক ক'ব পাৰি নি আৰু ইফালে বন্তিৰ বাপেককতো জানাই কিবা কাৰণত এইবোৰ কথা গম পাব লাগিলে তাইৰ লগতে আমাকো সুদাই আহিবনে টেম্পুল তেওঁৰ যিহে কাৰোবাক ভাল পাই প্ৰেম কৰি আমাৰ কিডাল আহে যায় অৰুণ ল'ৰাটো ভাল সি যদি মোক সহায় বিচাৰে গোটেই গাঁওখন এফালে গ'লেও মই অকলে চেলেঞ্জ কৰি দিম বাপেকে মেনকা মেনকা এনেকৈ মাত বোল নকৰি মোকনো কিয় কষ্ট দিছা হয়নে সেইবোৰ সিহঁতৰ কথা সিহঁতে চেটেল কৰক আমিনো সেইবোৰ কথাত সোমোৱাটো কিহৰ দৰকাৰ কোৱাচোন তাৰমানে মই লোকৰ কথাত সোমাবলৈ গ'লো তোমাৰ ভাই বোৱাৰীৰ কথা মতে উঠা বহা কৰি তাই যি খুচি তাকে কৰিবলৈ এৰি দিব লাগিব নেকি কিয় এৰি দিবা তুমি এৰি দিলেও এই নেটটো হকে এৰি নিদিয়ে নহয় খালি ৰাতিটো পুৱাবলৈ দিয়াচোন এই ভেলা তোৰ লগত মোৰ কথা আছে জৰুৰী কথা আছে ওলাই এতিয়া ওলাই নাহ কিয় নে ককাইৰ লগত ফেচ টু ফেচ কথা পাতিবলৈ সাহস নাই হ'বলা ওলাই ককাইদেউ তই মই কাক মাতিছো তই শুনাই নাই নে আমাৰ সৰু হাকিমৰ উঠিবৰ হোৱাই নাই হ'বলা এওঁ মানে ককাইদেউ ওলাই যোৱা বহু পৰেই হ'ল আজিৰ পৰা স্কুলৰ ভাড়া এটাও আছে নহয় কিবা ক'ব লগা আছে যদি মোকেই কওক হয় এই অজলা মানুহটোৱে তোমাৰ আগত কিবা এটা কওক আৰু তুমি তাকে ঘূৰাই গিৰিয়েৰক লগাই দিবা মোৰ আগত এইবিলাক চালাকি কথা নাখাটিব দেই যোৱাকালিৰ পৰা আপুনি মোক এনেকুৱা ব্যৱহাৰ কিয় কৰিছে বাইদেউ মইনো কি কৰিলোঁ
কি কৰিছ সেইটো তহঁতেহে জান কিন্তু তহঁতৰ কিবা কথাত মোৰ ৱাইফে যদি কেনেবাকে চকু পানী বোৱাবলগীয়া হয় তেতিয়াহ'লে এই নেত্ৰধৰ শইকীয়াই বিধানসভা লোকসভা একো নামানিম কৈ দিলো একে তোমাক কিমানকে বুজালোহে বুজালো তুমিনো কিডাল কৰিলা কি কৈছাহে মেনকা ইমান ডাঙৰ থেটিং এটা খেয়াই খেয়াই দি দিয়াৰ পিছত সিহঁতক আৰু কিবা ক'ব লাগিব নেকি নে সিহঁতক ঘৰ টাউনলৈকে যাবলৈ কৈ দিলো নেকি ক'বলৈ সাহ হ'ব সাহসৰ কথা নকবা দেই মেনকা তোমাক লগ পোৱাৰ আগতে মোক তুমি দেখা হ'লে বুজিলাহেঁতেন এই নেত্য শইকীয়া কি মেটেলেৰে তৈয়াৰী জিনিছ সেয়া তুমি মোৰ এটা ফালহে দেখিছা আনটো ফাল দেখা হ'লে এতিয়াহে মাক লাগিছিল আজি নৈ এৰিব নোৱাৰো দিখো নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো মৰম এৰিব নোৱাৰো মৰিব নোৱাৰো নোৱাৰো দিখো নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো পলাশ নহয় জুমি চোৱাই যে মোৰ কলিজাৰে ৰঙা তেজ দিখো নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো মৰমে টানিছে ইফালে চেনেহে বান্ধিছে সিফালে মৰমে টানিছে ইফালে চেনেহে বান্ধিছে সিফালে হৃদয়ে কান্দিছে অকলে কোনেও নুবুজে নুবুজে মৰমে টানিছে ইফালে চেনেহে বান্ধিছে সিফালে তোমালে মুখ নিদিয়ে সহজে তোমাকো জানো দিব মোক দিবলে তোমালে মুখ নিদিয়ে সহজে তোমাকো জানো দিব মোক দিবলে আমার ঘরে তোমার ঘরে নিদিয়ে আমার মিলন হবলে দিখো নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো আগলে যাব নোৱাৰো উভতি চাব নোৱাৰো আগলে যাব নোৱাৰো উভতি
চাব নোৱাৰো থমকি ৰ'ব নোৱাৰো আপোন ঘাটি হ'ব নোৱাৰো আগলে যাব নোৱাৰো উভতি চাব নোৱাৰো ঘৰৰ কথা পেলাব নোৱাৰো তোমাক এৰি আনৰ হ'ব নোৱাৰো ঘৰৰ কথা পেলাব নোৱাৰো তোমাক এৰি আনৰ হ'ব নোৱাৰো দুখনা দুহৰি থৈ বথা বাব যে মই নোৱাৰো দিখোন এৰিব নোৱাৰো জাজি এৰিব নোৱাৰো দিখোন এৰিব নোৱাৰো জাজি এৰিব নোৱাৰো দিখোন এৰিব নোৱাৰো জাজি এৰিব নোৱাৰো তুমি আকৌ দোকানলৈ কিয় আহিলা ইয়ালৈ ওলাই নাহি ঘৰতে তোমাৰ ভাই বোৱাৰী উফুন্দা মুখখন চাই থাকিব লাগিব নেকি কিবা এটা সুধিলেও একেবাৰে মুখখন ফুলাই থাকিব আমি যেন কিবা দুখে কৰিলো এই দুখ চুখ নহয় এতিয়া যে তোমাৰ মা ইয়াৰ পৰা দমদমাই ওলাই গুচি গ'ল সেইবোৰৰ কাৰণে আমাৰ কাৰোবাৰ কিবা দোষ আছিল নেকি তুমি মোৰ মাক আকৌ টানিছা এটা কথা কিন্তু কৈ দিছো তুমি যদি কথাৰে তোমাৰ ভাইৰাক ঠাণ্ডা কৰিব নোৱাৰা মই তোমাৰ লগত কথা বতৰা পতা বন্ধ কৰি দিম ও মেনকা দেখিছাই নহয় চাচোন সিহঁতে আজিলৈ জোনালীকো সন্দেহ কৰে ডেমফুল তাৰজনী কথা নাজানো বুলি ভাবিছে নেকি জোনালীকটো লগত ইনে হ'লে তাইতো মোকে এতিয়া সেইবোৰ কথা থ নাৰী চলনাময়ী বুলি কৈ কৈ দেখোন নিজে চলনাৰ চিকাৰ হ'ল কালিতো অলপ ফুটখা লাগিলেই আকৌ যদি তেনেকুৱা হয় আৰু মোৰ নিকে লুটিব লাগিলে কাৰ কি হয় মই হ'লে ক'ব নোৱাৰো তই ঘৰলৈ গ'লে কথাটো তাক ভালকে বুজাই দিবি তেওঁক তুমি একো ক'ব নালাগে মাত্ৰ এখন দিলেই হ'ব কিন্তু এইবোৰ কথালৈ আমাৰ ঘৰখনত এইবাৰে শেষবাৰলৈ বন্তিলৈ মই সকলোবোৰ কথা বুজাই লিখিছোঁ মোৰ চাগে ONGC চাকৰি এটা হ'ব তাৰপিছতো মই তেওঁলোকক নিজেই লগ কৰিম ইফালে তুমি বহুতে কথা নোকোৱা কিয় কি এইবোৰ আপুনি কি কৈছে আই আপুনি তুমি যদি এতিয়াও বুজা নাই তেনেহ'লে শুনা তোমাৰ যদি কিবা দৰকাৰী কাম আছে তেনেহ'লে ইন্দ্ৰ ঘৰত থাকোঁতে আহিবা ভদ্ৰ মানুহৰ ঘৰত এইবোৰ কথা কোনেও ভালদৰে নাচায় তুমি এটা যাব পাৰা কিন্তু বৌতি অৰুণক আপোনালোকে চবেই ভুল বুজিছে মইতো আপোনাক কৈছোৱে তেওঁ ইয়ালৈ কিয় আহে এতিয়া আৰু তাই নতুনকৈ একো ক'ব নালাগে ইন্দ্ৰ আহক আজি কিবা এটা মীমাংসা কৰিব লাগিব কি ৰকৰ মানুহ হেৰ যিজনী ছোৱালী তই সৰুৰে পৰা দেখি আহিছ তাৰ পৰা তহঁতৰ ইমান কোনো বিশ্বাস নাই নে আমি হ'বলা তোক সৰুৰ পৰা দেখা নাই মইতো ককাই হয় নহয় হেৰ এজনী ছোৱালীৰ কাৰণে মাত মাতিবলৈ গৈ তই মোকো অপমান কৰিব পৰা হলি ডেম ফুল ছোৱালীয়ে নাকত ধৰি চাকত কাক ঘূৰাইছে সেইটো কিবা আমি নেদেখা গৈ আছো নে তই তোৰ ৰখাটোলৈ গলিয়েই লগতে বটি মূৰতো এসোপামান কথা সোমোৱাই কোনে এইবোৰ চুকলাইম কৰিছে মই নাজানো বুলি ভাবিছ নেকি হেও সেইজনী তোৰ বৌয়ে হ'ল মাতৃ সময় সেয়েহে লক্ষী তিউতাজনীক তোৰ এনেকে ক'বলৈ লাজ নালাগে নে লাজ লাগে কাৰণেতো পুৰাকৈ মুখ খোলা নাই মুখ খুলিব লাগিলে মাক যেনেকৈ গৈছিল তেনেকৈ জীয়াই গুজাব লাগিব কথাষাৰ মনত ৰাখিবি আজিৰ পৰা এইবোৰ কথাত অশান্তি কৰিলে আমাৰ সম্বন্ধটো ভাল হ'ব কিন্তু কৈ দিলো কি হ'ল ভাইৰাই চুঙা চাই সোপা দি গ'ল হ'বলা এইটো কলিজালৈ তুমি আকৌ মতা মানুহ বুলি বাহাদুৰি কৰিবলৈ আহা ছে তোমাৰ লাজো নালাগে নে চুপ বাহাদুৰ আছে তুমি এই নেত্ৰ শইকীয়াৰ এটা ফালহে দেখিছা আজি বাপেকে দেখুৱাইছো তাৰপিছত ক'বা এই নেত্ৰ শইকীয়া পুৰুষ নে মহাপুৰুষ আজি বাপেকে জুবুৱা এটা মাৰি আহো ৰ'বাচোন ৰহ
নেত্ৰ তই আকৌ কি মই পু হয় নে নহয় তাই প্ৰমাণ কৰা যাওক ডোন্ট টাচ মোক কোনেও নধৰিবি এইখন ঘৰ কোনে ধৰি আছে জাননে নাই মই এই নেত্ৰ হয়গে নথকা হলে কোনেও এই ছেকেণ্ড হেণ্ড অটো চলাই বৰ কথা ক'ব পাৰিলেহেঁতেন নে মূৰত কঁঠাল ভাঙি মনে মনে থাক কঁঠাল ভঙা কথা উলিয়াই এবাৰ কি হৈছিল পাহৰি নেকি টাউনলৈ অহা যোৱা কৰি মোক আনিবলৈ যে খুতুৰি আছিলি সেইবোৰ হ'বলৈ মনত নাই হ'ব আৰু এতিয়া মনে মনে থাকাচোন এতিয়া পিছে কি কৰ ওপৰৰ পৰা হুকুম আহিছে যেতিয়া থাকগৈ যা তোৰ নিচিনাকৈ বুঢ়া দেহৰ ছোৱালী কথা মতে উঠা বঢ়া কৰা মানুহ এই ইন্দু শইকীয়া নহয় বুজিলি বহুতি কথা ভাবিয়ে ধৈৰ্য ধৰি আছো নহলে আগৰবাৰ দয়াকৈ ঘৰ এৰি যাবিগৈতো এইবোৰ ভয় দেখুৱাই লাভ নাই কিন্তু এটা কথা মনত ৰাখিবি তই যলৈ যাম বুলি ভাবিছ নহয় সেইটো আকৌ বাপেকে এই নেত্ৰ শইকীয়া শাহুৱেকৰ ঘৰ তুমি আকৌ মোৰ মাক এইবোৰ কথাৰ মাজলৈ টানি চাকিলে কোন ক'ত থাকক নাথাকক সেইবোৰ ইয়াৰ পৰা যাবলোৱাবোৰৰহে কথা যাবলৈ ওলাবোৰ মানে ডেমফুল এইবোৰ পাক লগোৱা কথা কৈ আমাক ইয়াৰ পৰা খেদি বোপাই সম্পত্তি হাক কৰা মতলব তুমি মনে মনে থাকাচোন আমাক এইবোৰ একোৱেই নালাগে টাউনৰ ক'ৰবাত আমাৰ কাৰণে ঘৰ এটাতো ওলাব আমি কাইলৈ ৰাতিপুৱা ইয়াৰ পৰা যামগৈ তই যাব খুজিছ যা কিন্তু এইবাৰ মই এই ঘৰ এৰি যোৱাত নাই আজিৰ পৰা তেতিয়াহ'লে তহঁতে আমাৰ মতে কাম কৰিব লাগিব তই শুনি আছ নহয় তোৰ নাচনী বোৱাৰীক কৈ দিবি সংসাৰ আজে বাজে মানুহবিলাকৰ লগ লৈ এই নেত্ৰ শইকীয়া মান সন্মানৰ শ্ৰাদ্ধ পাতিলে নহ'ব কিন্তু হৈছে দে মদ খাই বলিয়া হৈ বৰ সন্মানডাল বহাইছ নহয় আৰু তই কাক নাচনী বুলি কৈছ নিজে যে কাৰোবাৰ কথা পাকত পৰি উভত গৈ নাচিছ সেইটো হ'ব ধৰিব পৰা নাই ডেমফুল এতিয়া মোৰ শেষ কথা শুন এইখন ঘৰত মোৰো সমানে অধিকাৰ আছে দৰকাৰ হলে মই মামলা মোকদ্দমা কৰিম কিন্তু এইবাৰ মই এইখন ঘৰ এৰি যোৱাত নাই তেতিয়াহ'লে মোৰো শেষ কথা শুনি ল তহঁত এইখন ঘৰত থাকিবলৈ হ'লে যোৱাই নি কথাও যে হুধো আৰু নহয় কাপোৰ ধোৱা সাৰ্ফ লাগিছিল কিমান একেটা কথা কৈ থাকো আহোঁতে লৈ আহিম বুলি কৈছো নহয় নহলে গধূলিলৈকে মই লেটাৰ কাপোৰ কিনি লৈ বহি থাকিম নি
বহি থাক যি কৰ কৰ এইবোৰ কথা মোক কৈ থাকিবি এনেই মাথাডাল গৰম হৈ আছে এই কাপোৰ সোপা ইয়াত এনেকৈ পেলাই থৈছ কিয় ধুইছ যদি একেবাৰে ধুই নেপেলাওনো কিয় কথাষাৰ য'ত ক'ব লাগে তাতে কওকগৈ সৰু পুতেকে ঘৈণীয়েকক ঘৰুৱা কাম বন কৰি দিবলৈ বন কৰা মানুহ ৰাখি দিব যেন পাইছোঁ ঐ শুনছোন মই বিচাৰিছো বুলি নকবি আকৌ দেই এতিয়া আজি তোক পইচা দিছে নে পিতাই নহয় জোনালী বাইদেৱে খুজিছে যিয়ে নকওঁ কথাটো কিন্তু বৰ ভাল নহ'ল ভাল বেয়া কেছিও টেম্পু সদায় এনেকৈ উখনা উখনি কৰি থকাতকৈ বেলেগে থকাই ভাল তুমিও যে কাম কিছুমান কৰা আৰু দুজনৰ কাৰণে 1 কেজি মাংস আনিব লাগে নে আনিলো যেনিবা 1 কেজি মাংস আজি শেষ কৰিব নোৱাৰিলে কাইলৈ আকৌ খাম বৰ জহাবলৈ আহিছে কিবা খং উঠিব লাগিলে গোট খাহী এটাকে কিনি আনিম বাপেকে হেৰা 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 শুনাচোন পিছফাল পৰা মাতি কি হ'ল এফালে ওলাই যাওঁতে মাত এষাৰ দিব নোৱাৰা হ'লানে তুমি যাওঁ হ'লতো শুনাচোন ঘূৰি আহোঁতে মাহঁতৰ ঘৰটো এবাৰ সোমাই আহিবাচোন মই তোমাৰ মাৰ খবৰ কৰিবলৈ টাউনলৈ ওলোৱা নাই নহয় দোকানত বস্তু কিনিবলৈহে যাওঁ ৱাহ সেইষাৰ কথাকে তুমি ভালকৈ ক'ব নোৱাৰা হ'লানে দোকানৰ বস্তু এতিয়া আনক আনিবলৈ দিব নোৱাৰা হ'লা বুলি এতিয়া উৰহৰ খং ভগা ঠাইত জাৰিবলৈ আহিছা টাউনলৈকে গৈছে বোলো ককাইকটোকো লৈ যাওঁ সেইষাৰ নাই ই হ'বলৈ কালি দোকানৰ পৰা চাউল কিনি আনিছে মইনো কেনেকৈ জানো ভাইৰে সোধাগৈ ৰ'বাহে তেনেকৈ কৈ দিলে নহয় নহয় ঘৰৰ খেতি ধান চাউলৰ ভাগ এটা সি জানো নাপাব বৰ্তা
আজি আমাৰ ফালে আহিল যে ডাঙৰজন শইকীয়া বিয়া বাৰু কৰি চেহেৰা পাতি ভাল হৈছে দেখোন আপোনাৰো যে আৰু কথা বৰদেউতা আহিম আহিমকৈ আজি সঁচাকৈ আহিলে নাহে তোমালোকলৈ বৰকে মনত পৰি আছিল তাতে আমাৰ পবিত্ৰ বৰকৈ জোৰ কৰাত পিছে এটা কথা দেখিয়ে মই বৰ আচৰিত পাইছোঁ আচৰিত মানে কেলে আচৰিত নহম হে তুমি এই পাৰে ভাইৰ সিপাৰে মাজত এইখন জেওৰা এনেকৈনো কোনোবাই জেওৰা দিয়েনে এইখন মানে এনে কেলে হ'ব আপুনি মিলিব নালাগে নেকি টেম্পু বৰদেউতা আহক অঁ বলক বলক অ' বৰদেউতা আহক এতিয়াহে দেখি ভাল লাগিছে মাৰা আহি গ'ল হ'ব পাৰে আপুনি আহক অথনিৰ পৰা বাহিৰতে ৰৈ আছে যে বলক বলক ইহঁত দুটাৰ মুখত আপোনাৰ কথা সদায় শুনিয়ে আছিলোঁ হয় নেকি আপোনাৰ নিচিনা মানুহ এজনে আমাৰ ঘৰলৈ খবৰ এটা কৰিবলৈকে যে আহিল মোৰ নিচিনা মানুহ নিজৰ পু বোৱাৰী নাতি নাতিনীয়ে এৰি থৈ যোৱা মোৰ নিচিনা ভুচুং পহু এটা আপোনালোকৰ ঘৰলৈ আহিলে আপোনালোকৰ সন্মান নেবাৰে নহয় আপোনাৰ দুজনী বোৱাৰী এওঁ ইন্দ্ৰ আমাৰ পবিত্ৰ এওঁলোকক লৈয়েতো মোৰ সংসাৰ বৰদেউতা আপোনাৰ দেখোন জ্বৰ আপুনি মোক আগতে নকলে কেলে চে নিচাতে এই ৰ'দখনত পবিত্ৰ এখেতক 10জন খাটকনতে খুৱাই দিওঁ খুৱাই দে মানুহজনে বৰ কষ্ট পাইছে দেহি হেৰ' তহঁতি এতিয়া এনেকৈ চাই থাকিবি নে কিবা এটা নকৰ কিয় এই তিনিআলি হেম্ব ফাৰ্মাচী বা আমাৰ চেতিয়া ডাক্তৰক মাতি আনো পবিত্ৰ মোক ক'ব নোৱাৰে মই আগতে জানোগে ৰ জেনেৰেল উইকনেছ দৰৱকেইটা খালেই ভাল হৈ যাব সেয়া ডাক্তৰক কিবা এটা দিব লাগিছিল নহয় ৰ'ব আনিছোঁ ঔষধকেইটা লিখামতে লৈ আহিবা ইয়া লোৱা সিহঁত দুটা দেখোন তাতেই লাগি আছে সেইজনীয়েনো আজি কেতিয়াকৈ ভাত বনাব জানো মা দুটাই দেখোন ইয়াতে ভাত খাই যাব পাৰে তই হ'বলা তাৰ পৰা ভাত খুজি আনিলিগৈ এনে কথাবোৰ নক'বাচোন বৌতিয়ে নিজে আহি দি থৈ গৈছে নোখোৱা যদি ঘূৰাই থৈ আহোঁগে টেম্পুল দুপৰীয়াৰ পৰা একো এটা খোৱা নাই তাই আকৌ বঢ়া ভাতকেইটা উভতাবলৈ যায় ভালৰ একো লগা নাই নহয় হেৰা ভৰিখন দেখোন একেবাৰে চেঁচা পৰি আছে তেল অলপ গৰম কৰি আনো নেকি সেইটো সুধিব লাগে নে যোৱাচোন যোৱা এতিয়া আৰু খোৱা নহ'ব যেন পাইছোঁ দেই কৃষ্ণ জ্বৰ এৰিছে এনেই টোপনি ক্ষতি কৰাৰ দৰকাৰ নাই
সি হ'বলা মোৰ ৰখিবলৈ ক'ব নোৱাৰে। বিস্কুট এপেকেট চাহপাত 100 আৰু চেনি পোৱা দে। বৰদেউতা এতিয়া কেনে অ' কালি ৰাতিয়ে জ্বৰ ধৰিলে, এতিয়া যথেষ্ট ভাল। পিছে তই কালি নাহিলি যে? এই কালি ৰাতি অৰুণ আহি ওলালি নহয়, তাৰ ভাল খবৰ এটা আছে বুজিছ। সি ONGCত চাকৰিটো পালে। কালি ৰাতিয়ে বন্তিৰ দেউতাকক কথাখিনি বুজাইও ক'লে, তাহাঁতৰ বিয়া ফিক্স হৈ গ'ল। কিন্তু খবৰটো সি মোক নিদিলেহি যে। তাৰ আহিবলৈ মন আছিল, কিন্তু সি অহাৰ কাৰণেতো তহঁতৰ ঘৰত এই ভুল বুজাবুজিখন হৈছিল। এতিয়া আকৌ আহিব কেনেকে? হয় দেও, আমি মিছাতে তাক ভুল বুজি সন্দেহ কৰি আছিলোঁ। মিছাতে এইখন মই পাৰিম বৰদেউতা এওঁলোকে মোৰ স্বভাৱটোকে নষ্ট কৰি দিব যেন দেখিছো। আগতেও জানো মোৰ এনেকুৱা সৰু সুৰা বেমাৰ হোৱা নাই। বেমাৰ আহে, এদিন দুদিন গাত থাকি আকৌ অকলশৰীয়া কৰি এৰি থৈ যায়গৈ। সেই বুলি আমাৰ ঘৰলৈ আহি চকুৰ আগতে আপুনি এনেকৈ কষ্ট পাই থকা দেখিলে আমি জানো সহ্য কৰিব পাৰোঁ? তাৰমানে তুমি ডাঙৰজন শইকীয়াই ক'ব খুজিছা কালি মই বৰ কষ্ট পালোঁ। ইন্দ্ৰৰ একো ক'বলগীয়া নাই নেকি? মই আৰু বেলেগে কিটো ক'ম? ঠিক, ককায়ৰৰহে ভায়েক, তুমিতো তেনেকৈ ক'বাই। কিন্তু তুমি নাভাবিবা যে মোৰ দেহাটোৰ কষ্ট দূৰ হ'ল বুলিয়ে মোৰ মনটোৱে কষ্ট পাই থকা নাই। তুমিও বুজিব পৰা নাইনে? নিজৰ আপোনজনৰ পৰা আঁতৰি থকাৰ দুখ মোতকৈ বেছি কোনোবাই বুজিব পাৰে বুলি নাভাবিবা। 2,500 টকাৰে মোৰ চলি যায় মানুহৰ আগত ডাংকোপ মৰা কথা ক'লেও মই যেতিয়া অকলশৰে থাকোঁ, মোৰ চিনাকি মুখবোৰে মোক শান্তিত থাকিবলৈ নিদিয়ে। চকু মুদিলেই মোৰ এসময়ৰ ভৰপূৰ ঘৰখনৰ এটা এটা মুহূৰ্তই মোক চকুলো টুকিবলৈ বাধ্য কৰায়। লাগে মানুহক এটা নহয় এটা সময়ত লগ লাগিবই। আৰু তোমালোকে কি ভাবিছা? চোতালৰ মাজতেই জেওৰাখন দি ভাবিছা এজন আনজনৰ বাবে পৰ হৈ গলা? এইবিলাক একো কথাই নহয়। মইতো তোমালোকৰ দুদিনৰহে চিনাকি। মোৰ সন্মুখতে তোমালোকৰ গোটেই পৰিয়ালটোৱে একেটা মনকে লৈ মোক সুস্থ কৰিবলৈ চেষ্টা কৰা নাইনে? নিজে ক'ব নোৱাৰাকৈ সকলো খং অভিমান পাহৰি ইজনে সিজনক সহায় কৰা নাই জানো? তুমি পাৰিবা ইন্দ্ৰ? ঈশ্বৰে নকৰক কাইলৈ যদি নেত্ৰ বা মেনকাৰ কিবা এটা বিপদ হয়, বেৰখনৰ সিপাৰে থাকি তুমি কথাটো নজনাৰ ভাও ধৰি থাকিব পাৰিবা? কিছুদিনৰ পিছত তোমালোকৰ ল'ৰা ছোৱালীয়ে যেতিয়া দদায়েকৰ অটোখনত উঠিবলৈ আবদাৰ কৰিব, তেতিয়া সিহঁতক বাধা দিব পাৰিবা? আৰু বাধা দিলে কি বুলি দিবা? ক'বা নেকি যে অটোখনৰ মালিকজন তোমালোকৰ একো নহয়, তেওঁৰ লগত তোমালোকৰ কোনো সম্বন্ধ নাই? অলপ সময়ৰ পাছত আকৌ মই মোৰ ভাড়াঘৰলৈ উভতি যাম। আকৌ পুৰণা স্মৃতিবিলাকক লৈ অকলে থাকিমগৈ। মোৰ কি আছে? আজি আছো, কাইলৈ নাই। কিন্তু মোৰ দুখ আৰু অন্তৰত থকা কষ্টৰ পৰা যদি ৰেহাই দিব খুজিছা, এই জেওৰাখন আজিয়েই উভালি পেলোৱা। নিজৰ ঘৰখন চকুৰ আগত থান বাদ হৈ গ'ল। মই ভাল পোৱা কেইটামান মানুহৰ ঘৰখনটো ৰওঁ।
তহঁত দুজনীয়েনো ইজনীয়ে সিজনী কি চাই আছ জীয়াৰ এখন উভালি নেপেলাও কিয় এই এতিয়া আৰু ভবা গুণা কৰিবলৈ থ জয় ৰাম্য বোলা বুলি কৈ আৰম্ভ কৰি দে ঐ ডেম্ফু নধৰা কিয় ধৰ ককিলি পেহীৰ ধিপিং ধিপিং বুকুখনি মেখেলাৰে খুচনিত লৈ পিয়নৰ চিঠি ককিলি পেহীৰ ধিপিং ধিপিং বুকুখনি মেখেলাৰে খুচনিত লৈ পিয়নৰ চিঠি ঐ নদীৰ ঘাটত পঢ়িছিল সি অকলে আহি পঢ়ি থাকোঁতে কোনোবাই আহি দেখে সি বুলি নদীৰ ঘাটত পঢ়িছিল সি অকলে আহি পঢ়ি থাকোঁতে কোনোবাই আহি দেখে সি বুলি নাই আজি এদিন বান্ধৈ নাই আজি এদিন বান্ধৈ মোবাইল ফোনে কৰি দিলে পিয়নৰ ছুটি মোবাইল ফোনে কৰি দিলে পিয়নৰ ছুটি আমাৰ ঘৰৰ ডাঙৰজনীয়ে মোবাইল হাতত লৈ ফুচুৰ ফুচুৰ কথা পাতে কাৰ লগত জানো আমাৰ ঘৰৰ ডাঙৰজনীয়ে মোবাইল হাতত লৈ ফুচুৰ ফুচুৰ কথা পাতে কাৰ লগত জানো ফুট গধূলিতে কিতাপ এৰি বিচনাত পৰে লেপৰ তলত সোমায়ো কথা পাতি থাকে গধূলিতে কিতাপ এৰি বিচনাত পৰে লেপৰ তলত সোমায়ো কথা পাতি থাকে কিনো দিন আহিলে বান্ধৈ কিনো দিন আহিলে বান্ধৈ কলতলত লুকাই কথা পতাৰ সোৱাদ কতে কলতলত লুকাই কথা পতাৰ সোৱাদ কতে ইমান দেৰি কৰিলা যে নক'বা আৰু বান্ধৱে কি হ'ল কিয় বা এই আমাৰ কণদিলা পুতকে ইয়াৰ মানে পিয়ামা এখন কিনি পেলাই মোক বাটৰ পৰা খুন্দিয়ে মাৰে আৰু মই বোলো হেৰ বোলো অকণমান লাহে লাহে বুঢ়া মানুহ ভকাই গৈছোঁ আৰু তাক ক'লত আকৌ তাৰে কোপটো বেছি বুজিছানে মানুহে আৰু তাই এইখনে ক'বগৈ নোৱাৰি বুজিছানে সৰুৱে আজি ডাঙৰ জনাক নকৰে সন্মান জানি ল'বা বান্ধৈ আহিল ঘূৰ কলিকা আজি ডাঙৰ জনাক নকৰে সন্মান জানি ল'বা বান্ধৈ আহিল ঘূৰ কলিকা কলিৰে শেষতে হৈব কলকি অৱতাৰ কাটি মাৰিম লেচক কৰিব বন্দা মাৰ কলিৰে শেষতে হৈব কলকি অৱতাৰ কাটি মাৰিম লেচক কৰিব বন্দা মাৰ আহিবনে ঘূৰিও বান্ধৈ আহিবনে ঘূৰিও বান্ধৈ তাহানিৰ দিনে মোন চাউল টকাত পোৱাও তাহানিৰ দিনে মোন চাউল টকাত পোৱাও কিবা বোলে
জোনবাই বুকুটো কোনোৱে আকৌ মাতি কিনিছে ঐ চোৱাচোন বান্ধৈ কেনে দিনা হিল চাই থাকোঁতে জোনবাই বুকুটো কোনোৱে আকৌ মাতি কিনিছে ঐ চোৱাচোন বান্ধৈ কেনে দিনা হিল চাই থাকোঁতে ঐ পাপৰো পাবলৈ এনে মহাপাপ কৰিব নাপায় ঐ শাস্ত্ৰ ভাগৱতৰ কথাবোৰ জানো মিছা হ'বগে পাপৰো পাবলৈ এনে মহাপাপ কৰিব নাপায় ঐ শাস্ত্ৰ ভাগৱতৰ কথাবোৰ জানো মিছা হ'বগে নাই নাই কোনোৱেনো শুনে আমাৰ গছৰ নৈ চেঙেলীয়া মখা কোনো কি লাভ হ'ব ক'লে ক'ব এই বুঢ়া দুটা বৰ জহনি যোৱা 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 দূৰণিৰে পৰা যদি আহে কোনো ধনী ল'ৰা বিয়া নহ বুলি ক'ব পাৰিব লাগিব তৰা দূৰণিৰে পৰা যদি আহে কোনো ধনী ল'ৰা বিয়া নহ বুলি ক'ব পাৰিব লাগিব তৰা ঈশ্বৰেও নোৱাৰিব আঁতৰাব তোৰে পৰা জানি লবি বুজি লবি তই তৰা জানি লবি বুজি লবি খালে পুৰিব চেনাকি চোন খালে ডাকিব গাভৰু ছোৱালী বেছি দিন কোনে ৰাখিব পিতাৰে চকুতে চকু থৈ ক'ব নোৱাৰো আইও নুশুনে ক'লেও মইনো কি কৰোঁ মৰম নহয় দুদিনীয়া হাঁহি ধেমালি পাহৰো বুলি পাহৰি